নমস্কাৰ, মই ৰাকেশ কুমাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্কেন ইনফোটেকলৈ। আজি আমি ইয়াতে গোটেই একত্ৰিত হৈছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ যি হাইবঙাবাৰী আঞ্চলিকৰ বৰপেটাবাৰী গাঁৱৰ আমাৰ যুৱকখিনি বৰপেটাবাৰী মৰাখনৰ পৰা গোটেই যুৱকখিনি ইয়াত একত্ৰিত হৈছে। ইয়াত একত্ৰিত হোৱা এটাই কাৰণ, যোৱা 14 ফেব্ৰুৱাৰীত আমাৰ যিটো জম্মু কাশ্মীৰত এটেক হৈ গৈছিল যে, সেই আমাৰ জোৱানসকলৰ ওপৰত এটা ডাঙৰ এটেক হৈছিলে, তাৰ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি সকলো সমবেদনা জ্ঞাপন কৰিবলৈ আহিছোঁ সকলোৱে। তো আহকচোন আমি এই যুৱকসকলৰ পৰা জানিব বিচাৰোঁ তেওঁলোকৰ মনৰ কথা, আমাৰ যিখিনি জোৱানসকল আজি বাহিৰত আছে তেওঁলোকলৈ কি মেছেজ দিয়ে বা তেওঁলোকে কি ভাবে। বন্দে মাতৰম, বন্দে মাতৰম, পাকিস্তান মুন্দাবাদ, মুর্দাবাদ, পাকিস্তান মুন্দাবাদ, মুর্দাবাদ, মুর্দাবাদ, ভারত মাতা কে জয়, ভারত মাতা কে জয়, স্বাধীন ভারত কে জয়। কিনো ক'ব এইখিনি মই দুষাৰ ক'বলৈ আগবাঢ়িছোঁ। যি নহওক, আপোনালোকে কি নিউজ পাইছে, পঢ়িব পাৰিছে নোৱাৰিছে এইটো ক'ব পৰা নাই। নিউজবিলাক মই চাবই পৰা নাই, তাৰমানে চালে কিবা এটা একদম পোকে খুন্দা মাৰি থয়, ছবিটো চাব নোৱাৰি। আমিতো আমাৰ এজন সৈনিক হেৰাইছোঁ, যিসকলে নিজৰ নিজৰ ল'ৰাকেইজনক হেৰাইছে, নিজৰ কোনোবাই স্বামীক হেৰুৱাইছে, কণ কণ ল'ৰা ছোৱালী এৰি থৈ যোৱা দেউতাকসকল আছে। সেই মাতৃসকলে, আইসকলে বা পত্নীসকলে কিটো দুখ যন্ত্ৰণা ভোগ কৰিছে সেইখিনি আমি কোনোদিন ফিলাপ কৰিব নোৱাৰিম। আৰু তেওঁলোকে বুজি পাব, তেওঁলোকৰ পৰিয়ালটোত কি এটা বৃহৎ ক্ষতি হৈছে সেইটো তেওঁলোকে অনুভৱ কৰিব। আৰু ইয়াৰ কাৰণে আমাৰ চৰকাৰে, ভাৰত চৰকাৰে ইয়াৰ উচিত জবাব দিব লাগে আচলতে। ইয়াত কোনো আৰু চান্স দিয়া নহ'ব, মানে প্ৰত্যেকবাৰে চান্সটো দিয়ে থকা হৈছে, প্ৰত্যেকবাৰে সুবিধা দিয়ে থকা হৈছে। চাৰ্জিকেল এটেক কিবা কিবি এইবিলাক কাম নাই, ডাইৰেক্ট আমাক ইয়াত জবাব লাগে, ইয়াৰ উত্তৰ লাগে, ইয়াৰ ৰিভেঞ্চ লাগে, আমাক প্ৰতিশোধ লাগে। ইয়াৰ প্ৰত্যুত্তৰ আমাৰ প্ৰতিজন শ্বহীদৰ প্ৰতিটোপাল তেজে, প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতীয়ই আজি সেইটোৱে বদলা বিচাৰিছে। আচলতে ইয়াৰ বদলা লাগে, আমাক ইয়াৰ উত্তৰ লাগে। আমাক আমাৰ ভৰসা, আস্থা এইবিলাক প্ৰয়োজন নাই, আমাক ইয়াৰ প্ৰতিদান লাগে। আমাৰ এই বীৰ শ্বহীদসকল যাতে তেওঁলোকৰ আত্মাবিলাক অমৰ হয়, তেওঁলোকৰ আত্মাই যাতে শান্তি পায়, তেতিয়াহে শান্তি পাব যেতিয়া আমি তেওঁলোকৰ বলিদানৰ প্ৰতিদান আমি দিব পাৰিম। গতিকে সেই শ্বহীদসকলক মই এইটো আৰু শ্বহীদ বীৰসকল অমৰ হওক তাৰে কামনা কৰিছোঁ। আৰু সেই নিমিত্তে আমি সকলোৱে এটি এই শুভক্ষণত সকলোৱে বন্তি জ্বলাই তেওঁলোকৰ আত্মাৰ কাৰণে আমি শান্তি প্ৰাৰ্থনা কৰিছোঁ, সেয়া যাতে সফল হয়। আৰু তেওঁলোকৰ বলিদান যাতে অথলে নাযায়, চৰকাৰে ইয়াৰ উচিত পদক্ষেপ, উচিত সিদ্ধান্ত ল'ব বুলি আমাৰ চৰকাৰৰ ওপৰত বিশ্বাস আছে, আৰু সেই বিশ্বাস অটুট ৰাখিব বুলি আশা ৰাখি দুআষাৰ সামৰিছোঁ। ধন্যবাদ। মোৰ শ্ৰদ্ধাৰ সকলো মৰিগাঁও জিলাৰ এই বৰপেটাবাৰী আৰু মৰাখনৰ পৰা সমূহ যুৱবৃন্দ তথা অগ্ৰজসকল, 14 তাৰিখৰ পুৱতি নিশা যি ঘটনা ঘটিছিল, সঁচাকৈ এক অমানৱীয় পৰিৱেশ। তাৰ আমি এইখন ঠাইৰ পৰা আমি বৰপেটাবাৰী মৰাখনৰ পৰা সমূহ যুৱকে সেই কাণ্ড কৰা সেই কৌশল জাতিটোক আমি সেই সন্ত্ৰাসবাদীক তীব্ৰ গৰিহণা দিছোঁ। আৰু এই তীব্ৰ গৰিহণা আমি দিছোঁৱেই। প্ৰতিজন সৈনিকৰ তেজৰ মূল্য, আমাৰ উৎপল ছাৰে কোৱাৰ দৰে প্ৰতিজন শ্বহীদৰ তেজৰ মূল্য আমি বিচাৰোঁ, আমাক লাগিব। নিউজ চেনেলত যাব, দুটামান ঘোষপেট মাতিব, কিবা আহিব, টক চেনেল হ'ব, কিবা হ'ব, এইবিলাক আমাক নালাগে। দুদিনমান হ'ব, তাৰপিছত আমাৰ শেষ। ঠিক তেনেকৈ উইথ সেই ঘটনা ঘটি গ'ল। কেইদিনমান হোৱা দোৱা লগালে, নিউজ চেনেলে খুব হাল্লা লগালে, তাৰপিছত সেই সমাপ্ত হয় নিশ্চয়। গতিকে আমি এইবাৰ এই ঘটনাটো আমি যোগ্য প্ৰত্যুত্তৰ বিচাৰিছোঁ। ভাৰত চৰকাৰে আমাক সেই সৰু সৰু কথাৰে আমাক মন ভুলাব নোৱাৰিব। গতিকে আমাক যোগ্য প্ৰত্যুত্তৰ লাগে। আমাৰ এই প্ৰতিজন শ্বহীদৰ, আমাৰ প্ৰতিপাল তেজৰ মূল্য আমাক দিব লাগিব। আমি এইটো কৈ আমি সেই অমৰ শ্বহীদসকলক মই মোৰ ফালৰ পৰা মই জনাইছোঁ। শ্বহীদ অমৰ হওক, ভাৰত মাতা কে ভাৰত মাতা কে পাকিস্তান মুন্দাবাদ, পাকিস্তান মুন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। মনে
গণেশ্বৰ বসুমতাৰী অমৰ হওক, অমৰ হওক, অমৰ হওক, গণেশ্বৰ বসুমতাৰী অমৰ হওক। অমৰ হওক, অমৰ হওক। ইয়াকে কয় মই দুআষাৰ চকুলোৰে মই আজি অলপ সময় ভাৱে বিদায় মাগিছোঁ। আমাৰ যুৱবৃন্দ 14 ফেব্ৰুৱাৰী পুৱতি নিশা যি ঘটনা ঘটিল সঁচাকৈ নিন্দনীয়, কৰুণ, যিটো ভাষাৰে বুজাব নোৱাৰোঁ আমি। হাতত অস্ত্ৰ লৈ ঘৰৰ পৰা বহুত দূৰত চকুত চকুলো লৈ যিসকল আমাৰ বন্ধু ভাই ককাই এই দেশৰ বাবে, অসমৰ বাবে, ভাৰতবৰ্ষৰ বাবে যিখিনি আত্মবলিদান দি থাকে, এই তাৰে পৰাই আমাৰ প্ৰায় 44জন আমাৰ নিজৰ ভাই ককাই জোৱান আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সঁচাকৈ যিসকল ব্যক্তিৰ দ্বাৰা পৰিচিত সেই সন্ত্ৰাসবাদী সংগঠনে এইবোৰ ঘটনা ঘটায়, তেখেতলোকক মোৰ বোধেৰে কয় মুকলি আকাশৰ তললৈ আনিব লাগে আৰু বিচাৰ কৰিবৰ কাৰণে বিচাৰপীঠ নহয়, সমগ্ৰ ৰাইজৰ, ভাৰতবৰ্ষৰ ৰাইজৰ আগত এৰি দিব লাগে। তেতিয়া হয়তো সেই তেখেতলোকৰ আত্মাবোৰে শান্তি পাব। তেনে কৰিলে হয়তো আমাৰ যুৱবৃন্দ আৰু মোৰ আৰু এটা মোৰ ইয়াৰ পৰা মোৰ মেছেজ আছে, যিসকল জোৱান, যিসকল শ্বহীদ হ'ল, তেখেতলোকৰ পৰিবাৰলৈ আমি ইয়াৰ মাজতে সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, তেখেতলোকৰ মনত দুখ আছে, আজি কোনোবাই নিজৰ সন্তান হেৰুৱাইছে, কোনোবাই কাৰোবাৰ শিৰত সেন্দুৰ মুঠা গৈছে, কোনোবাই সেই অকালতে হাতত ধৰিব নোৱাৰা বাবিকিটো হেৰুৱাইছে। যে সকলো পৰিয়ালে মই মোৰ ফালৰ পৰা, আমাৰ সেই যুৱবৃন্দৰ তৰফৰ পৰা মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু কৰ্মৰত সকলো জোৱানলৈ আমাৰ এটাই অনুৰোধ, তোমালোক আতংকিত নহবা, গোটেই ভাৰতবৰ্ষৰ ৰাইজ, অসমৰ ৰাইজ, অসমৰ প্ৰতিজন যুৱক তোমালোকৰ লগত আছে। ইয়াৰ এটা এটাকৈ আমি হিচাপ ল'ম। তোমালোকে ভয় দেখাবা, আমি এটা এটাকৈ হিচাপ ল'ম। ইয়াৰ প্ৰত্যুত্তৰ আমাক লাগিব, আমি এটা এটাকৈ ইয়াৰ হিচাপ ল'ম, মানে বদলা ল'ম, হিচাপ ল'ম। তোমালোক আতংকিত নহবা, তোমালোকৰ কাষত আমি আছো, মা দেউতা আছে, অসম আছে, ভাৰত আছে, গোটেই ভাৰতবৰ্ষৰ যুৱবৃন্দ আছে। এইবাৰ কিন্তু সেই বালি খৰাত পানীৰ তলেদি মাছ যাবলৈ নিদিওঁ, এবাৰ নিদো। গতিকে ভাৰত মাতা কি, জয়, ভাৰত মাতা কি, জয় জৱান, জয় জৱান, জয় জৱান, জয় জৱান, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। ঠিক আছে। তো আমাৰ বন্ধুসকল, জোৱানসকল, আমাৰ মাজত এই আমাৰ অঞ্চলৰে আমাৰ মুছলিম সম্প্ৰদায়ৰ আমাৰ এজন খুৰা লগত আছে, চুবেদ আলী। তেখেতে আমাৰ বন্ধুসকললৈ কিবা এষাৰ ক'ব বিচাৰিছে। কওক খুৰা। আচলতে যি এটা কথা শুনিছোঁ, টিভি চেনেলত দেখিছোঁ, দেখি পেলাই বেয়া লাগিছে। কিন্তু তেনেকুৱা হোৱাটো আমি নিবিচাৰোঁ আৰু তেনেকুৱা যাতে আৰু নহয়, তেনেকুৱা যাতে নহয়, আমি এইটো কামনা কৰিছোঁ। ধন্যবাদ। 14 ফেব্ৰুৱাৰীত যিটো ঘটনা হ'ল, সেই ঘটনা আমি সমূহ ভাৰতবাসীয়ে তীব্ৰ গৰিহণা জনাইছোঁ। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ জম্মু এণ্ড কাশ্মীৰত আমাৰ 44জন সৈনিক আক্ৰমণত নিহত হৈছিলে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন সৈনিকলৈ আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আতংকিত হ'ব নালাগে, আপোনালোকে ভয় খাব নালাগে। আমি সমূহ ভাৰতবাসী, আমি সমূহ অসমবাসী, আমি সকলো আপোনালোকৰ লগত আছোঁ। আপোনালোকে যিহেতু দেশৰ বাবে নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকি দেশ ৰক্ষাৰ অৰ্থত গোটেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি আছে, সেয়েহে আপোনালোকে আপোনালোকৰ কৰ্মত সদায় থাকক। আমি আপোনালোকৰ লগত আছোঁ। আমি সমূহ অসমবাসী, সমূহ ভাৰতবাসী আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ আপোনালোকৰ মংগল কৰোঁ, আপোনালোকৰ ছাপোৰ্টত থাকিম। আপোনালোক সদায় ভাৰতৰ প্ৰতিৰক্ষাৰ বিৰুদ্ধে একমত থাকিব।